হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনালোঁ আমাৰ ইউটিউব চেনেল জানি ইণ্টেৰিয়ৰ্ছ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ, য'ত মই আপোনালোকক ইনফৰ্মেশ্যন দিম ৰিগাৰ্ডিং ফল চিলিং। আপোনালোকে চাব পাৰিছে, আমি ইয়াতে ফ্ৰেমিং কৰিছোঁ। আমি ইয়াতে যোনবোৰ মেটেৰিয়েল ইউজ কৰিছোঁ লাইক ছেকশ্যন, ইণ্টাৰ, পেৰিমিটাৰ, এইবোৰ আমি টাটা ইউজ কৰিছোঁ। আৰু ইয়াতে ডিফাৰেণ্ট কাইণ্ড অফ মেটেৰিয়েল পোৱা যায়, যেনেকুৱা টাটা আল্ট্ৰা, টাটা প্ৰিমিয়াম, চেইন গবিন, জিপষ্টাৰ, জিপলাইট। এইটো ছাইটত টাটা চেনেল ইউজ হৈছে। যদি আপোনাৰ অসমত বা গুৱাহাটীত যিকোনো জেগাত ফল চিলিং কৰিবলৈ মন আছে, তে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে আৰু আমাৰ নাম্বাৰ তলত দিয়া আছে। আৰু এটা ইনফৰ্মেশ্যন দিব বিচাৰিম যে ফল চিলিং বনালে কিমান টকা খৰচা হয় আৰু কেনেকুৱাকৈ। আপোনালোকে যদি কমাৰ্চিয়েল মেটেৰিয়েল দি কাম কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ 60 ৰুপিজকৈ পাৰ স্কুৱেৰ ফুট খৰচা আহিব। আৰু যদি আপুনি টাটা চেনেল আৰু চেইন গবিন বৰ্ডেৰে কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ 70 ৰুপিজ স্কুৱেৰ ফুট খৰচা আহিব। আৰু যদি তাতকৈ কমত বিচাৰিছে, তেতিয়াহ'লে 65ত টাটাৰ চেনেল আৰু জিপষ্টাৰ বৰ্ডৰ আহিব। আৰু 75ত আপোনালোকৰ জিপলাইট চেনেল আৰু চেইন গবিন বৰ্ডৰ পাৰি। আৰু চেইন গবিন চেনেল আৰু চেইন গবিন বৰ্ড এণ্ড স্ক্ৰু হ'লে যদি আপোনালোকক বেষ্ট কোৱালিটি আৰু বেষ্ট ফিনিচিঙৰ কাম লাগে, তেতিয়াহ'লে আপোনালোকে আমাক যোগাযোগ কৰক। মোৰ নাম্বাৰ তলত দিয়া আছে। আৰু ভিডিঅ'টো যদি ভাল লাগিছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।